নমস্কাৰ। যোৱাকালি আমাৰ স্বাধীনতা দিৱস উপলক্ষে আমি সকলোৱে আমাৰ জাতীয় পতাকাখন উত্তোলন কৰিলোঁ, সন্মান কৰিলোঁ। কিন্তু আপোনালোকে জানেনে বাৰু আমাৰ জাতীয় পতাকাখন এনেকুৱাই হ'ব লাগিব বুলি কোনে প্ৰথমে ডিজাইন কৰিছিলে? এতিয়ালৈকে সৰ্বমুঠ 7 বাৰ আমাৰ জাতীয় পতাকাখন চেঞ্জ কৰা হৈছে। 1904 চনত চিষ্টাৰ নিবেদিতা নামৰ এগৰাকী আইৰিছ লেডীয়ে প্ৰথমবাৰৰ কাৰণে আমাৰ জাতীয় পতাকাখন ডিজাইন কৰিছিলে। চিষ্টাৰ নিবেদিতা আকৌ স্বামী বিবেকানন্দৰ শিষ্য আছিলে। চিষ্টাৰ নিবেদিতাই ডিজাইন কৰা পতাকাখন ৰেড কালাৰ আছিলে। মাজত দেৱতা ইন্দ্ৰৰ ব্ৰজৰ প্ৰতীকটো দিয়া হৈছিলে, যি নেকি ভিক্টৰীক সূচায়, আৰু মাজত বন্দে মাতৰম বুলি বাংলা ভাষাত লিখা হৈছিলে। তাৰপিছত 1906 চনত পোন প্ৰথমবাৰৰ কাৰণে অফিচিয়েলি কলকাতা চহৰত আমাৰ জাতীয় পতাকাখন উত্তোলন কৰা হৈছিলে। সেই পতাকাখন ডিজাইন কৰিছিলে ফ্ৰীডম ফাইটাৰ সুকুমাৰ আৰু বোস চাহাবে। সেই পতাকাখনত ওপৰত 8টা পদুম ফুল আছিলে আৰু তলৰ ফালে এটা সূৰ্য আৰু চন্দ্ৰৰ ফটো দিয়া হৈছিলে। 8টা যি পদুম ফুল দিয়া হৈছিলে, এই 8টা পদুম ফুলে 8খন ৰাজ্যক সূচাইছিলে, আৰু তলফালে যি সূৰ্য আৰু চন্দ্ৰৰ ফটো আছিলে সেই দুয়োটাই হিন্দু মুছলিমৰ ঐক্যতাক সূচাইছিলে। তাৰপিছত 1907 চনত এই পতাকাখন কিছু সাল সলনি কৰা হৈছিলে। 8টা পদুম ফুলৰ সলনি 8টা তৰা দিয়া হৈছিলে। তাৰপিছত 1917 চনত আটাইতকৈ বিতৰ্কিত জাতীয় পতাকাখন আহিছিলে, যিখন পতাকাত ব্ৰিটিছৰ ফটো সংলগ্ন কৰা হৈছিলে, যিটোৱে নেকি সেই সময়ৰ ব্ৰিটিছ উপনিৱেশিক শাসনক বুজাইছিলে। কিন্তু এই পতাকাখনক লৈ মহাত্মা গান্ধী একেবাৰে সুখী নাছিলে। তাৰপিছত 1921 চনত এজন ফ্ৰীডম ফাইটাৰ পিংগলি ভেংকায়া নামৰ এজন ফ্ৰীডম ফাইটাৰে এটা ডিজাইন প্ৰস্তুত কৰি মহাত্মা গান্ধীক দেখুৱাইছিলে, যিখন পতাকাত তলফালে ৰেড, মাজত গ্ৰীণ আৰু ওপৰত হোৱাইট আছিলে। ৰেড কালাৰটোৱে হিন্দুসকলক বুজাইছিলে, গ্ৰীণ কালাৰটোৱে মুছলিমসকলক বুজাইছিলে, আৰু হোৱাইট কালাৰটোৱে আদাৰ কমিউনিটিসকলক বুজাইছিলে, আৰু মাজত এটা জতৰ দিয়া হৈছিলে, যিটো নেকি স্বদেশী শব্দটোক দৰ্শাইছিলে। এই পতাকাখন 10 বছৰলৈকে চলিলে, 1931 চনলৈকে চলিলে। 1931 চনত এই পতাকাখনত এটা প্ৰব্লেম আছিলে, বিশেষকৈ এই পতাকাখনত হিন্দু মুছলিমসকলক ধৰ্মক পৃথক পৃথক কৰা হৈছিলে। সেইকাৰণে ৰেড কালাৰটো আঁতৰ কৰি পেলাই চেফ্ৰন কালাৰটোক নতুনকৈ সংলগ্ন কৰা হ'ল, আৰু চেফ্ৰন কালাৰটোৱে কাৰেজ আৰু ছেক্ৰিফাইচক বুজাইছিলে। মাজৰ বগা যিটো কালাৰ আছিলে সেইটোৱে পিচ অৰ্থাৎ শান্তিক বুজাইছিলে, আৰু যিটো গ্ৰীণ আছিলে গ্ৰীণটোৱে ফাৰ্টিলিটি এণ্ড প্ৰস্পেৰিটিক বুজাইছিলে। আৰু যিটো জতৰ আছিলে, জতৰৰ সলনি অশোক স্তম্ভ দি পেলাই 1947 চনত ফাইনেলি যিখন অফিচিয়েলি জাতীয় পতাকা হিচাপে ঘোষণা কৰি উত্তোলন কৰা হৈছিল। আমাৰ জাতীয় পতাকাখন হৈছে আমাৰ সন্মানৰ প্ৰতীক, আমাৰ গৌৰৱৰ প্ৰতীক। গতিকে সকলোৱে আমাৰ জাতীয় পতাকাখনৰ বিষয়ে এই সৰু সৰু কথাকেইটা জনা উচিত। সেইকাৰণে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আমাৰ সন্মানৰ প্ৰতীক, জাতীয় প্ৰতীক, আমাৰ গৌৰৱ জাতীয় পতাকাখনক এটা লাইক কৰি দিব।